শ্ৰীলংকাত পৰীক্ষাসমূহ বন্ধ কৰি দিয়া হৈছে। কাৰণটো হৈছে শ্ৰীলংকাত প্ৰিণ্টিং পেপাৰ নাই। আৰু দ্বিতীয়তে 1948 পাছত প্ৰথমবাৰ ইকনমিকেল ক্ৰাইচিছ হৈছে শ্ৰীলংকাত। পেট্ৰলৰ প্ৰাইচ ইমানেই বাঢ়ি গৈছে যে পেট্ৰল পাম্পসমূহত বৰ্তমান মিলিটাৰী আৰু আৰ্মিৰ ব্যৱস্থা কৰিব লগা হৈছে। 7 পৰা 8 ঘণ্টালৈকে পাৱাৰ কাট কৰা হৈছে শ্ৰীলংকাত। আৰু ইয়াৰ কাৰণ আপোনালোকে জানেনে কিহৰ কাৰণে শ্ৰীলংকাত আজিৰ এই অৱস্থা হৈছে? চ' 22 বিলিয়ন য'ত ইম্পৰ্ট হৈ আছে শ্ৰীলংকাত, তেনে ক্ষেত্ৰত এক্সপৰ্ট কৰি আছে মাত্ৰ 12 বিলিয়নত। আৰু ডিফাৰেঞ্চটো আপোনালোকে গম পালে যে 10 বিলিয়নৰ ডিফাৰেঞ্চ হয়। আৰু 3টা ছেক্টৰৰ ওপৰত বিশেষভাৱে ডিপেণ্ড কৰে শ্ৰীলংকা। সেই 3টা ছেক্টৰ হৈছে আপোনাৰ টি, টুৰিজিম আৰু স্পাইচেছ। আৰু এই তিনিওটা ছেক্টৰ একেবাৰে ডাউন হৈছে। কাৰণটো হৈছে COVID-19 পাছত শ্ৰীলংকাৰ এই অৱস্থা হৈছে। কথাটো হৈছে ৰুছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধখন। ৰুছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধখনৰ বাবে শ্ৰীলংকাত টুৰিজিমৰ সংখ্যাটো কমি গৈছে। আৰু ছেকেণ্ডলি, যি চাহপাত শ্ৰীলংকাৰ পৰা ৰপ্তানি হয়, সেই চাহপাতৰ মূল ক্ৰেতা হ'ল ৰুছিয়া আৰু ইউক্ৰেইন। আৰু গতিকে ৰুছিয়া আৰু ইউক্ৰেইনে চাহপাত যুদ্ধৰ পাছৰ পৰা শ্ৰীলংকাৰ পৰা নিয়াটো একেবাৰে কম কৰি দিছে। চ' সেইকাৰণে ইম্পেক্ট পৰিছে শ্ৰীলংকাৰ ইকনমিক ক্ৰাইচিছত। আৰু কেতিয়াবা আপোনালোকৰ এনেকুৱা লাগেনে যে ইণ্ডিয়াত যিদৰে বস্তুবিলাকৰ দাম বাঢ়ি আছে বা ভাৰতবৰ্ষত যিদৰে বস্তুসমূহৰ দাম বাঢ়ি আছে, যে ভাৰতবৰ্ষৰ অৱস্থাও এদিন শ্ৰীলংকাৰ দৰে হ'ব নেকি? যদি হ'ব বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে বিশেষভাৱে ইণ্ডিয়া ক'ত এক্সপৰ্ট কৰে, কিদৰে ইম্পৰ্ট কৰে, ক'ত ইনভেষ্টমেণ্ট কৰে, এইখিনি কথা আচলতে আপোনালোকে জানিবলগীয়া বিশেষভাৱে। গতিকে আশা কৰোঁ এইবোৰ আপোনালোকে চাই থাকিব। আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। গতিকে চাই থাকিব নলেজ ব্ৰিজ।